Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিও লৈ আহিছো। আজিৰ এই ভিডিওটোত মই একেবাৰে সিম্পল কিন্তু কেইটামান টেস্টি ডিশৰ এখন থালি লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব। আহকচোন তেন্তে পলম নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই ঘৰৰে বাৰীত থকা মান ধনিয়া ছিঙি লৈছো। আমাৰ প্ৰথমবিধ আইটেম হৈছে মিক্স ভেজিটেবল আৰু খৰু মাছৰ খাৰ। প্ৰথমতে মই কেৰাহীত এইখিনি পানী দি দিছো। অমিতা আৰু পানীলাও মই এনেদৰে পাতলকে কাটি লৈছো। এইখিনি কেৰাহীত দি দিম। লগতে আলু, মটৰ, মচুৰ দাইল আৰু সোৱাদ অনুসৰি নিমখ দি লৰাই দিম। উতল আহিছে, উতল আহোতেই খাৰ দি দিম। বিলাহী দি দিছো। এনেদৰে গুড়া কৰি দিছো। নিজৰ জোখমতে গৰম পানী, লগতে খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছো। এইখিনি সৰু মাছ লৈ লৈছো। নিমখ আৰু হালধি সানি ফ্ৰাই কৰি লম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। প্লেট এখনত উলিয়াই লম। এই ফ্ৰাই কৰি লোৱা মাছখিনি ইয়াতে দি দিম। এতিয়া এইখিনি 10 মিনিট সময় উতলিবলৈ ৰাখি থম। শেষত কেইটামান ধনিয়া পাত দি দিছো। এয়া আমাৰ মিক্স ভেজিটেবল আৰু খৰু মাছৰ খাৰৰ ডিশটো বনি ৰেডি। আমাৰ নেক্সট ডিশটো হৈছে সৰু মানিমুনি আৰু আলুৰ ভাজি। এইখিনি মই সৰু মানিমুনি লৈ লৈছো। ধুই কাটি লম। মানিমুনিখিনি কাটি লোৱা হৈ গৈছে আৰু লগতে মই আলু কাটি লৈছো। কেৰাহীত মিঠাতেল দি দিছো। তেলখিনি গৰম হওঁতেই নহৰু, পিঁয়াজ, তেজপাত আৰু জলকীয়া ভাজি ল'ম। এইখিনি ভজা হওঁতেই আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দি দিম। হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছো। কাটি ৰখা আলু আৰু মানিমুনিখিনি এড কৰি দিম। গেছৰ ফ্লেমটো ল' কৰি 10 মিনিটৰ কাৰণে ঢাকি দিম। মাজে মাজে এনেদৰে লৰাই দিম। বিলাহী দি দিছো। সৰু মানিমুনি আৰু আলুৰ ডিশটো বনি ৰেডি। আমাৰ নেক্সট ডিশটো হৈছে মধুসোলেং আৰু কাৱৈ মাছ। প্ৰথমতে মই এই মধুসোলেংখিনি ধুই কাটি ল'ম। এইখিনি কাৱৈ মাছ লৈ লৈছো। নিমখ আৰু হালধি সানি প্ৰথমতে ফ্ৰাই কৰি ল'ম। কাৱৈ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। মাছ ফ্ৰাই কৰোঁতে ৰৈ যোৱা তেলখিনিতেই পিঁয়াজ আৰু জলকীয়া ভাজি ল'ম। আদা আৰু নহৰুৰ পেষ্ট,
সোৱাদ অনুসৰি নিমখ আৰু হালধি। এইখিনি ভজা হওঁতে কাটি ৰখা মধুসোলেংখিনি দি দিম। এই মধুসোলেংখিনি গলি যোৱাৰ পাছতেই ফ্ৰাই কৰি ৰখা কাৱৈ মাছখিনি দি দিম। মধুসোলেং আৰু কাৱৈ মাছৰ ডিছটো বনি ৰেডি। আমাৰ নেক্সট ডিছটো হৈছে লোকেল চিকেন। এইখিনি মই লোকেল চিকেন লৈ লৈছোঁ আৰু লগতে আলু, গাজৰ আৰু অমিতা কাটি লৈছোঁ। এই ডিছটো মই কুকাৰত বনাম। মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হওঁতেই তেজপাত, পিঁয়াজ আৰু জলকীয়া ভাজি ল'ম। পিঁয়াজখিনি ভজা হওঁতেই লোকেল চিকেনখিনি এড কৰি দিম। এই চিকেনখিনি 10 মিনিট সময় ভাজি ল'ম। চিকেনখিনি ভজা হওঁতেই অমিতা, আলু আৰু গাজৰখিনি এড কৰি দিম। সোৱাদ অনুসৰি নিমখ আৰু হালধি। আদা নহৰু পেষ্ট, বিলাহী। এই গোটেইখিনি ভালকৈ ভজা হোৱাৰ পাছত গৰম পানী এড কৰি দিম। এবাৰ লৰাই কুকাৰৰ ঢাকনখন লগাই দিম। আমাৰ লোকেল চিকেনৰ ডিছটোও বনি ৰেডি। শেষত কেইটামান ধনিয়া পাত দি দিম। আমাৰ নেক্সট ডিছটো হৈছে চেঙেলী মাছৰ পিটিকা। এই চেঙেলী মাছখিনি নিমখ আৰু হালধি সানি প্ৰথমতে ফ্ৰাই কৰি ল'ম। মাছকেইটা ফ্ৰাই কৰা হৈ গৈছে। পিটিকাৰ কাৰণে কেইটামান জলকীয়া পুৰি ল'ম। এয়া ফ্ৰাই কৰি লোৱা চেঙেলী মাছকেইটা, পুৰি লোৱা জলকীয়া, পিঁয়াজ, মান ধনিয়া, আদা নহৰু পেষ্ট, সোৱাদ অনুসৰি নিমখ, কেঁচা মিঠাতেল। এতিয়া গোটেইখিনিকে একেলগে পিটিকি ল'ম। এয়া আমাৰ মাছৰ পিটিকাটোও বনি ৰেডি। আমাৰ একেবাৰে শেষৰ ডিছটো হৈছে মাছৰ ফ্ৰাই। এই মাছখিনি নিমখ আৰু হালধি সানি ফ্ৰাই কৰি ল'ম। এয়া মাছ ফ্ৰাই কেইটাও বনি ৰেডি। এতিয়া মই আজিৰ এই থালিখন সজাই লওঁ। ভাত, মিক্স ভেজিটেবল আৰু সৰু মাছৰ খাৰ,
সৰু মানিমুনি আৰু আলুৰ ভাজি, মধুসোলেং আৰু কাৱৈ মাছ, লোকেল চিকেন, চেংলি মাছৰ পিটিকা আৰু মাছ ফ্ৰাই। আমাৰ আজিৰ এই থালিখন ৰেডি হৈ গ'ল। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিল তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।